মৌচুমী গগৈৰ সম্পৰ্ক কেৱল ভূপেন দাসৰ সৈতে আছিল নে? ভূপেনে নজনাকৈ আৰু কাৰ কাৰ লগত সম্পৰ্কত আছিল মৌচুমী? মৃত্যুৰ পূৰ্বে মৌচুমীয়ে কি বুলি প্ৰেমিক ভূপেনৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ? মৌচুমীৰ এজাহাৰৰ A to Z। বৃহস্পতিবাৰে সময় তেতিয়া পুৱা 10:45। স্থান গুৱাহাটীৰ লাষ্ট গেটৰ নাহৰণি পথ। এইগৰাকী মৌচুমী গগৈক নিজ ভাড়াঘৰৰ সন্মুখতেই হানিখুচি হত্যা কৰিছিল প্ৰেমিক ভূপেন দাসে। পিছে প্ৰেমিকা মৌচুমীক হত্যা কৰাৰ কাৰণ শুনিলে আপুনিও হতবাক হৈ পৰিব। মৌচুমীয়ে প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবেই ভূপেনে এনেদৰে চুৰিৰে ওপৰ জুপৰি কৰিছিল আক্ৰমণ। অৱশেষত মৃত্যু হৈছিল মৌচুমীৰ। কিন্তু কিয় মৌচুমীৰ লগত বিচ্ছেদ হৈছিল ভূপেনৰ? 8 ডিচেম্বৰত এইজন ঘাতক ভূপেন দাসৰ বিৰুদ্ধে মৌচুমী গগৈয়ে পাণবজাৰ মহিলা আৰক্ষী থানাত কিয় দাখিল কৰিছিল এজাহাৰ? মৌচুমীৰ এজাহাৰৰ A to Z DY365ৰ হাতত। মেম, মই শ্ৰী মৌচুমী গগৈ। মই ভাড়াতীয়া হিচাপে হাতীগাঁও নাহৰণি পথত থাকোঁ। মই নলবাৰী ভূপেন দাসৰ সৈতে 2 বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিলোঁ। মই ভূপেনৰ লগত সম্পৰ্কত থাকোঁতে গম পোৱা নাছিলোঁ ভূপেন বিবাহিত হয় বুলি। ভূপেন বিবাহিত বুলি গম পাই মই সম্পৰ্কৰ পৰা আঁতৰি আহিব বিচাৰিছিলোঁ। কিন্তু ভূপেনে মোৰ লগত সম্পৰ্কত থাকিব বিচাৰি আছে। যদি মই ভূপেনৰ লগত সম্পৰ্কত নাথাকোঁ তেতিয়া সি আত্মহত্যা কৰিম বুলি ব্লেকমেইলিং কৰি আছে। এদিন দুদিন নহয়, কেইবাদিনো ধৰি মোক ফোনত মৰি থাকিম বুলি ভয় খুৱাই আছে। এইখিনি কথা উল্লেখ কৰি 8 ডিচেম্বৰৰ দিনা পাণবজাৰ মহিলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল মৌচুমীয়ে। মৌচুমীৰ এজাহাৰৰ ভিত্তিত পাণবজাৰ মহিলা আৰক্ষীয়ে আৰম্ভ কৰিলে প্ৰাথমিক অনুসন্ধান। 9 ডিচেম্বৰত ভূপেনৰ সৈতে ফোনযোগে কথা পাতিলে তদন্তকাৰী আৰক্ষী বিষয়াই। পিছে তদন্তকালত আৰক্ষীক কি জনাইছিল ভূপেনে? আমি বিবাহ কৰাৰ দৰে 2 বছৰ ধৰি সম্পৰ্কত আছো, কিন্তু শেহতীয়াকৈ মৌচুমী অন্য ল'ৰাৰ প্ৰেমত পৰিছে। মৌচুমীক অন্য যুৱকৰ সৈতে সম্পৰ্কত থাকে বাবে মই বাধা দিওঁ। সেইবাবে মৌচুমীয়ে মোৰ লগত সম্পৰ্ক বিচ্ছেদ কৰিব বিচাৰিছে। মোৰ বিৰুদ্ধে সেয়েহে মৌচুমীয়ে দিছে এজাহাৰ। এনেকৈয়ে ঘাতক ভূপেনে আৰক্ষীক জনোৱাৰ বাবেই তদন্ত প্ৰক্ৰিয়া সিমানতেই সমাপ্ত হ'ল। কিন্তু পুনৰ খ্ৰীষ্টমাছৰ দিনা একে অভিযোগ লৈ আৰক্ষীৰ কাষ চাপিছিল মৌচুমী। আৰক্ষীয়ে সেইদিনা মৌচুমীৰ কথাৰ ভিত্তিত ভূপেনক আটক কৰিবলৈ চেষ্টা চলাইছিল যদিও সফল নহ'ল। আৰক্ষীৰ এই বিফলতাৰ বাবেই 26 ডিচেম্বৰত মৃত্যুক আঁকোৱালি ল'লে 27 বছৰীয়া মৌচুমীয়ে। আৰক্ষীৰ এনে ভুলৰ বাবে আৰু কিমানজনী মৌচুমীৰ মৃত্যু ঘটিব? জনহিত জনসেৱাৰ্থে থকা অসম আৰক্ষীয়ে হেৰুৱাই পেলাইছে নেকি জনসাধাৰণৰ বিশ্বাস? ভিডিঅ' জাৰ্নেলিষ্ট ঋতু শইকীয়াৰ সৈতে সমীৰণ শইকীয়াৰ ৰিপৰ্ট DY365।